হাই এভৰিৱান, লীনা কিচেন চেনেলটোলৈ আপোনালোক সকলোকে মই আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই আপোনালোকৰ বাবে এটা ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে নাৰিকলৰ ৰসৰ সৈতে বনোৱা কণীৰ কাৰী ৰেচিপি এটা। খুব টেষ্টি হৈছিল খাবলৈ, লগতে বনাবলৈও সহজ আৰু কম সামগ্ৰীৰেও বনাব পাৰি। গতিকে মই কিদৰে বনালোঁ আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই দেখিব। এয়া মই কণীত এটা নাৰিকল ৰুকি লৈছোঁ আৰু নাৰিকলখিনি মিক্সিৰ বাতি এটাত দি দিছোঁ। লগতে ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ এনেকৈ, আৰু আদা এটুকুৰা লৈছোঁ, নহৰু 5 ফুটামান, জলকীয়া 5টামান, এয়া ধনিয়াৰ পাত আৰু নৰসিংহৰ পাত লৈছোঁ। অকণমান পিঁয়াজ মই নাৰিকলখিনিত দিছোঁ, লগতে আদাখিনি মই এনেকৈ পাতল পাতলকৈ কাটি দিছোঁ যাতে গোটা হৈ নাথাকে। এয়া নহৰুখিনিও দি দিলোঁ, লগতে জলকীয়া 5টামান দিছোঁ। আপোনালোকে অকণমান কমায়ো দিব পাৰে জলকীয়া। আৰু এয়া দি দিছোঁ মই ধনিয়াৰ পাতখিনি এনেকৈ কাটি যাতে ধুনীয়াকৈ পিছা যায়। লগতে গোটা জিৰা আৰু জালুক অকণমান দিছোঁ, আৰু এয়া আধা কাপমান পানী দিছোঁ যাতে ভালদৰে এইখিনি পিছা যায়। এতিয়া মই দুবাৰমান এয়া মিক্সিত পিচি ল'লোঁ। এতিয়া ডাঙৰ বাতি এটাত মই চেকনি এখনেৰে এয়া নাৰিকলখিনিৰ পৰা ৰসখিনি উলিয়াই লৈছোঁ। আপোনালোকে যিদৰে সুবিধা পায় তেনেকৈ নাৰিকলৰ পৰা ৰসখিনি উলিয়াই ল'ব। আৰু মোৰ এটা নাৰিকলৰ পৰা ইমানখিনি ৰস ওলালে। আৰু ইয়াত 3টা কণী মই বইল কৰি লৈছিলোঁ। এতিয়া কেৰাহী এটাত মই অকণমান ৰিফাইন তেল দিছোঁ, দি পেলাই ইয়াত মই অকণমান দি দিছোঁ হালধিৰ গুড়ি, আৰু কণীখিনি মই মাজেৰে ফালি পেলাই এনেকৈ ভাজি ল'ম গোটেইখিনি কণী। এয়া গেছটো কিন্তু মিডিয়াম ফ্লেম কৰি লৈছোঁ, আৰু সোৱাদৰ বাবে এয়া নিমখ দিছোঁ। এয়া মই ওলোটাই দিলোঁ, দি পেলাই দুয়োফালে মই ৰঙচুৱা হোৱালৈকে কণীখিনি ভাজি লৈছোঁ। যেতিয়া কণীখিনি ৰঙচুৱা হ'ল দুয়োফালে, তেতিয়া মই এনেকৈ নমাই ল'ম। এয়া আৰু ৰৈ যোৱা সেই কেৰাহীত তেলতে মই পুনৰ অকণমান তেল দিছোঁ, লগতে গোটা বগা সৰিয়হ দিছোঁ। সৰিয়হখিনি ফুটি উঠাত বাকী থকা পিঁয়াজখিনি দি দিলোঁ, আৰু এইখিনি এতিয়া মই মিডিয়াম ফ্লেমত অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এয়া মই দি দিছোঁ অকণমান নিমখ সোৱাদৰ বাবে, লগতে অকণমান হালধিৰ গুড়ি আৰু ৰেড চিলি গুড়িও দিছোঁ। এইখিনি এতিয়া ভাজি থাকিম 2 মিনিটমান সময় পিঁয়াজখিনি সিজালৈকে, যাতে তলৰ পৰা জ্বলি নাহে পিঁয়াজখিনি, সেইবাবে অকণমান পানী দিছোঁ। লগতে নৰসিংহৰ পাতখিনিও দিছোঁ। নৰসিংহৰ পাত দিলে খুব ধুনীয়া গোন্ধ ওলায়। পিঁয়াজখিনি যেতিয়া শুকাই আহিল ভাজি ভাজি, তেতিয়া ইয়াত মই আগতে উলিয়াই ৰখা নাৰিকলৰ ৰসখিনি দি দিলোঁ, আৰু ভালদৰে লাৰি এইখিনি মই হাই ফ্লেমত উতলিবলৈ দিম 1 মিনিটমান সময়। এয়া উতলি থাকিবলৈ দিছোঁ। লগতে অকণমান দি দিছোঁ গৰম মছলাৰ গুড়ি। এইটো কিন্তু অপশ্যনেল হয়, আপোনালোকে নিদিলেও নিদিব পাৰে। এতিয়া আগতে ভাজি লোৱা কণীখিনি দি দিছোঁ, কাৰণ এইখিনি যথেষ্ট পৰিমাণে গাঢ় হৈ আহিলে। আৰু অকণমান জাষ্ট লাৰি দিছোঁ মই হেতাখনেৰে, নহ'লে কণীৰ পৰা কুহুম ওলাই আহিব পাৰে, বেছিকৈ লাৰি নিদিওঁ। আৰু 1 মিনিটমান সময়ৰ পিছত মই গেছটো অফ কৰি দিলোঁ। খুব ধুনীয়া হৈছিল দেখিবলৈ, ওপৰত এটা চামনি পৰি গৈছিল। আৰু এইখিনি মই আপোনালোকক ভালদৰে প্লেট এখনত নমাই পেলাই দেখুৱাইছোঁ। চাওকচোন দেখিবলৈ কি ধুনীয়া হৈছে, লগতে কিন্তু খাবলৈও সিমানেই ভাল হৈছিল। এই ৰেচিপিটো সৰু ল'ৰা ছোৱালীয়েও খাই খুব ভাল পাব। যদি আপোনালোকে কণী এনেদৰে নাৰিকলৰ ৰসৰ সৈতে বনাই খোৱা নাই, খাই চাবচোন এবাৰ। আৰু যদি এই ৰেচিপিটো ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায়। পুনৰ লগ পাম আপোনালোকক আন এটি ৰেচিপিৰ সৈতে। আজিৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে।